বেক টু মাই চেনেল স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এতিয়া আমি এটা জেগাত গৈ আছোঁ, আপোনালোকক এতিয়ালৈকে গৈ পিনে দেখিব। আৰু সাজি কাচি আহিছোঁ আজি অলপ। সেইফালে পিছফালে আহি আছে হাজবেণ্ড, ফটো খুৱাই পাইছিলোঁ কৈ দিছোঁ। আৰু আজি যিহেতু দেওবাৰ ছুটি পাইছোঁ ডিউটি, সেইটো কাৰণে ভাবিছোঁ ফটো অলপ মাৰোঁ। ফটো মাৰিবলৈ এটা ধুনীয়া জেগালৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশ্যনটো যায়। তো এতিয়া গৈ আছোঁ, জেগাডোখৰত পাই লৈছোঁ। তাৰপাছত জেগা বিচাৰি আহি আছোঁ। বৰ্তমান পোৱাহি নাই এতিয়ালৈকে। এইফালে এডোখৰ জেগা পাইছোঁ, ফাৰ্ম আছে, যাব লাগিব। আহি আহি জেগাডোখৰ পাইছোঁহি। এডোখৰ ধুনীয়া জেগা, ইয়াতে ফটো মাৰিম বুলি ভাবিছোঁ। আৰু হাজবেণ্ডৰটো পূৰা মুখম হৈ গৈছে, পূৰা খং উঠিছে আহিব পোৱাৰ কাৰণে। গেম খেলা বোলে অকণমান লছ হৈ গৈছে, সেইটো কাৰণে হ'লেও জবজ কৰি আনিছোঁ। তো খং উঠি আছে বহুত, উপায় নাই আৰু। খং উঠিলেও উঠক, মই ইগন'ৰ কৰি আছোঁ খংবিলাক। মোৰ ফটোটো মাৰিব লাগে, ইমান দিন হ'ল ফটো চটো মৰা নাই। আৰু ফটো মাৰিবলৈ কোৱা কথা ক'লেই পূৰা জ্বলি পকি উঠে। তো আজি জবজ কৰি বুদ্ধি চুদ্ধি কৰি আনিছোঁ। আহি এতিয়া জেগাডোখৰ পাইছোঁহি। এইফালে চক এইবিলাক মানে ধান, চবফালে ধান ৰুই থৈছে। বহুত ধুনীয়া মানে জেগাডোখৰ, সেইটো কাৰণে ভাবিছোঁ ইয়াতে ফটো মাৰোঁ। আৰু এইফালে পানী আছে, অলপ মেটেকা চেটেকা আছে। আৰু কিন্তু এই জেগাডোখৰ বহুতেই ধুনীয়া। এইফালে চাওক ইমানেই ধুনীয়া। বেক কেমেৰাটো আপোনালোকক অকণমান দেখাইছোঁ। যিহেতু আমাৰ তাত আহাৰ শাওণমহীয়া ধান ৰুৱে, তো ইয়াত এতিয়া এইবিলাক ধান ইয়াত নোৰুৱে, মানে সিঁচি দিছে। এইবিলাক ট্ৰেক্টৰ লগাই সিঁচি দিছে। এতিয়া এইখিনি ধান ওলাইছে। ধানখিনি আপোনালোকক নিজে ফটো মাৰি দিয়া নাইতো, মই দেৰি কৰি আছোঁ নি। এইবিলাক ধান ওলাইছে, এইবিলাক ইমান ধুনীয়া ধুনীয়া ধান ওলাইছে। এইখিনি এতিয়া সিঁচি দিছে। আমাৰ তাততো ৰুই মেলি দিয়ে, ইয়াত তেনেকৈ কৰি সিঁচি দিছে। কিন্তু বহুত ধুনীয়া এডোখৰ পৰিৱেশ মানে। এদিন এইফালে আহিছিলোঁ, দেখিলোঁ, তো ভাবিলোঁ আজি অলপ ফটো মাৰি যাওঁ, সেইটো কাৰণে আহিলোঁ। এইফালে এইখিনি মাছ আছে নেকি, ইয়াত এইখিনি মেটেকা চেটেকা আছে। আৰু এতিয়া মই ফটো মাৰি লওঁ। ফটো মাৰিবলৈ আহিলৈ এইডালে মোক ফটো চটো একো ভালকৈ মাৰিয়ে নিদিলে। কেমেৰাটো মিলাবও নাজানে ভালদৰে, কেনেকুৱা ফটো মাৰিলে। এনেই আহিলোঁ ইমান দূৰ কষ্ট কৰি সাজি কাচি, ফটো চটোটো মাৰি দিব নাজানিলেই ধুনীয়াকৈ গৈছোঁগৈ। আৰু এতিয়া উভতি ঘৰলৈ বেলেগ এদিনাখনে মাৰিমহি আৰু ভালকৈ আহি ফটো। তো ভিডিঅ'টো ইমানকণেই আছিলে, আৰু আগলৈ পিছলৈ একো নাই। আজি ভিডিঅ'টো আজি আগলৈ পিছলৈ একো নাই। ইমানখন একেবাৰে গোটেইখন হাবিয়া জংঘলে আহিলোঁ পাৰ হৈ ফটো মাৰিবৰ কাৰণে, কিন্তু ফটো চটো একো মাৰিয়ে নিদিলে তাত। তাৰ বেলেগ এদিনাখন আহিম ফটো মাৰিবলৈ। আজি কাৰণে ইমান দূৰ খোজকাঢ়ি গৈ ভিডিঅ' চিডিঅ' বনাব একো নোৱাৰিলোঁ। ফটো বনাব নোৱাৰিলোঁ। তো এতিয়া ভৰ্তি ৰুমলৈ আহি গ'লোঁ আৰু চেণ্ডেল খুলি হাতত লৈ ল'লোঁ। এখন খোজকাঢ়োতে ভাগৰ লাগিলে, সাজি কাচি আহি কোনো কামত গুণেই নিদিলে। ফটোকপি ভালকৈ মাৰিব নোৱাৰিলে। কেমেৰামেন এজন ল'বহে লাগিব যেন পাইছোঁ আৰু ফটো চটো মাৰিবৰ কাৰণে। কাম নাইকিয়া হ'ল আৰু এজনৰ। ফ্ৰী ফায়াৰটো কেতিয়াকৈ বেন কৰি দিয়ে জানো, বেনো কৰি নিদিছে ফ্ৰী ফায়াৰটোৰ কাৰণে যত যি হৈছে হৈ আছে। আৰু আজি মোৰ দেওবাৰ দিন এনেই গ'ল। ডিউটি থকা হ'লে ভালে আছিলে, ডিউটিকে কৰি থাকিলোঁ হ'লে। কি কৰিব আৰু এতিয়া ইয়াত তেনেকৈ লগৰ চগৰ বুলিবলৈও নাই ফটো চটো মাৰি দিবৰ কাৰণে। উপায় নাই আৰু। আহি থাক, এতিয়া নাহোঁ, মই নৰখোঁ। কি হ'ল ভিডিঅ'টো আজি ইমানেই আছিলে। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। আজিলৈ বাই বাই।